গোলাঘাট জিলা মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত আদৰ্শ গাঁৱত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি আদৰ্শ গাঁৱৰ বাসিন্দা প্ৰয়াত অতুল ৰাজবংশীৰ পত্নী ভনেশ্বৰী ৰাজবংশীৰ বাসগৃহতে যি জোঁৱাই ক্ৰমে প্ৰণৱ সোণোৱাল আৰু দীপশিখা সোণোৱালে বাস কৰি আহিছিল। যোৱা 31 মে নিশা প্ৰায় 2মান বজাত জোঁৱাইক প্ৰণৱ সোণোৱাল আৰু শাহুৱেক ভনেশ্বৰী ৰাজবংশীক জীয়েক দীপশিখা সোণোৱালে ঘৰৰ চৌহদৰ চাহ বাগানৰ মাজত অসংযত অৱস্থাত প্ৰত্যক্ষ কৰে। ঘটনাৰ বিষয়ে কাকো অৱগত নকৰিবলৈ স্বামী প্ৰণৱ সোণোৱাল আৰু মাক ভনেশ্বৰীয়ে দীপশিখাক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিছিল যদিও দীপশিখাই কোনোমতে ঘৰৰ ভিতৰৰ পৰা ওলাই আহি ওচৰ চুবুৰীয়াক ঘটনাৰ বিষয়ে অৱগত কৰিবলৈ যাওঁতেই শাহুৱেক ভনেশ্বৰী ৰাজবংশী আৰু জোঁৱাইক প্ৰণৱে KA53HB3677 নম্বৰৰ নিজা স্কুটিৰে ঘৰৰ পৰা পলায়ন কৰি অজ্ঞাত স্থানত আত্মগোপন কৰে। ঘটনাৰ সন্দৰ্ভত দীপশিখাই মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। দীপশিখাৰ জীৱনলৈ এবছৰীয়া কণমানিসহ ভৱিষ্যতৰ দিনত জীয়াই থকাত অন্ধকাৰ নামি আহিছে। ৰাইজে তেওঁলোকৰ সম্ভেদ পালে 8753948649 নম্বৰত যোগাযোগ কৰিবলৈ বা স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। সেইদিনা ৰাতি আছিলে লেট্ৰিন কৰিবলৈ যাওঁ বুলি বাহিৰলৈ প্ৰায় 2টামান বজাত আৰু কি বুলি কয় উঠোৱাত মই মানে নেযাওঁ বুলি গম পাইছিলে। ছোৱালীজনীক দেহাটো ঠিক নাছিলে, নেযাওঁ বুলি গমো পাইছিলে চাগে, সেইকাৰণে মোক মৌচুমক উঠাই দিবলৈ ক'লে। মৌচুম মানে কোন মৌচুম? মোৰ হাজবেণ্ডে উঠাই দিবলৈ ক'লে। তেওঁক উঠাই দিলোঁ মই আৰু উঠাই দিয়াৰ লগে লগে তেওঁ গুচি গ'ল। মোৰ টোপনিৰ পৰা জাগিলোঁ আৰু বহু সময় সিহঁতি নাই অহা। মোৰ সন্দেহ জাগিলে। মই কি কৰিছে চাওঁ বুলি কৈ পিনি টৰ্চটো লৈ পিনি গ'লোঁ হাততে কটাৰী এখন লৈ পিনে গৈ পিনি মৌচম বুলি মোৰ মানুহজনকে আৰু মাকে মই মাতিছোঁ। এনেকৈ কৈ টৰ্চটো ঘূৰাই পিনি মাৰি দিছোঁ। মোৰ কাষতে সিহঁত দুজনক মই দেখি পাইছোঁ বেয়া অৱস্থাত। সিহঁত দুইজনে মানে বেয়া অৱস্থাত শুই থকা দেখিছোঁ মানে আৰু মোৰ ওচৰলৈ মোৰ মানুহজন চৰি গৈ পিনি আহিছেগৈ। ক'ত বাগানত? বাগানতে দুইজনে মানে বেয়া অৱস্থাত মই দেখি পাইছোঁ। আকৌ ভিতৰলৈ আহি পিনে মোৰ বেহুচ হৈ সেইখিনিতে পৰি যাব লওঁতে মোক ভিতৰলৈ আনিছে। ভিতৰলৈ আনি পিনে মোৰ চিঞৰি দিবলৈ লওঁতে মুখখনত মোৰ মানুহজনে এনেকৈ টিপা দিছে, কৈছে তই নিচিঞৰিবি। মায়ে মোক হাতখন তেনেকৈ পাক মাৰি ধৰিছে আৰু দৰ্জাখনত ঠেকনি দিছে 3ডাল, মই খুলি যাব যাতে নোৱাৰোঁ। মই কৈছোঁ যে মই বৰ্তাহঁতক কৈ দিম, মোৰ দাদাহঁতক কৈ দিম, মই সিহঁতৰ ঘৰত যাওঁ। সেইদৰে কোৱা দেখি মোক মানে হাতত এনেকৈ ধৰি মুখত টিপা দিছে, বিচনাখনত শুৱাই থৈছে। তেনেকুৱা স্থলত মই ছোৱালীজনী বুকুতে লৈ মই বৰ্তাহঁতৰ ঘৰলৈ যেনে তেনে মই দৰ্জাখন খুলি দৌৰ মাৰিছোঁ আৰু বৰ্তাহঁতলৈ যোৱা মানে সিহঁতি কাপোৰ কানি পিন্ধি মুঠতে মানে এই কেইছেকেণ্ডৰ ভিতৰতে কাপোৰ কানি পিন্ধি সিহঁতি স্কুটি লৈ পিনে পলাই গুচি যায় দুইজন। সেই দুইজন কি হয় তোমাৰ? মোৰ মানুহজন আৰু মোৰ মা, মোৰ নিজৰ মা। মাৰ নাম কি? ভনেশ্বৰী ৰাজবংশী। আৰু মানুহজনৰ নাম? মানুহজনৰ নাম প্ৰণৱ সোণোৱাল। এইখন কি গাঁও? এইখন আদৰ্শ গাঁও। আদৰ্শ গাঁও। হয়। এতিয়া এই বিষয়ত পুলিচৰ কাষ চাপিছে নেকি? হয়, এখন এজেহাৰ দিছোঁ কালি গৈ পিনে দি থৈ আহিছোঁ। এতিয়ালৈকে পুলিচে মোক কোনো যোগাযোগ কৰা নাই। এতিয়া মই মুঠতে উচিত সিহঁতি শাস্তি পোৱাটো মোক লাগে আৰু সিহঁতৰ দুজনক মোৰ সন্মুখত মুঠত লাগে। মোৰ পুলিচে উচিত মুঠতে মোক শাস্তিটো সিহঁতক দিয়ক, মোক ন্যায় দিয়ক, মই সেয়াই বিচাৰোঁ।